নমস্কাৰ বন্ধুসকল। দুদিনমানৰ আগতে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেলে অসমত আহি সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা ইণ্টাৰভিউ দিছিল। সেই ইণ্টাৰভিউত এটা তুলনামূলক প্ৰশ্ন সাংবাদিক দুজনে সুধিছিল। যোগীজী আৰু হিমন্ত বিশ্ব শৰ্মাৰ এটা তুলনা কৰিছিল। তেতিয়া হিমন্ত বিশ্ব শৰ্মাই বিনয়েৰে কৈছিল যে মই কংগ্ৰেছৰ পৰা বিজেপিত অহা বেছি দিন হোৱা নাই, কিন্তু যোগীজীয়ে মোতকৈ বহু আগৰ পৰা বিজেপি কৰি আহিছে আৰু মোৰ তুলনাত তেখেত বেছি সন্মানীয় বা আদৰণীয়। সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বীকাৰ কৰি থৈ গৈছে। এইটো সঁচা কথা, কিন্তু আমি নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও স্বীকাৰ কৰে যে তেওঁ কংগ্ৰেছৰ পৰা আহি বিজেপিত জইন কৰিছে। কিন্তু তেখেতে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত জইন কৰি বিজেপিৰ নীতি আৰু আদৰ্শ এনেদৰে মিলি গ'ল যে অতি কম সময়ৰ ভিতৰতে তেওঁ বিজেপি দলত এটা উল্লেখযোগ্য স্থান পোৱাৰ লগতে সন্মানীয় মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ল। এতিয়া বহুতে ক'ব খোজে যে অসমৰ চৰকাৰখন কংগ্ৰেছজীৱী। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখন যদি কংগ্ৰেছজীৱী হয়, তেতিয়াহ'লে তেওঁলোকৰ যুক্তি মোদীজী, অমিত শ্বাহ আদিও কংগ্ৰেছজীৱী হ'ব লাগে। কাৰণ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এজনক যেতিয়া নিয়োগ কৰা হয়, তেতিয়া অকল বিধায়িনী দলৰ সদস্যসকলৰ সৰ্বসন্মতি হোৱাৰ উপৰিও ৰাষ্ট্ৰীয় নেতৃত্বৰো তাত এটা সহযোগ লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বৰো অৰিহণা আছে। দ্বিতীয়তে কথা হ'ল, তেখেতে বিজেপি দলৰ প্ৰতি এনেকৈ আকৃষ্ট হ'ল যে এতিয়া তেখেতক নেশ্যনেল মিডিয়াত হিন্দুত্বৰ পোষ্টাৰ বয় বুলি কয়। কিন্তু ফেচবুকত এচাম মই ফ্ৰেণ্ড বুলি কওঁ, নাই তেখেতসকল কংগ্ৰেছী, নাই এতিয়া বিজেপি হৈ আছে। তেখেতসকলে ফৰিমৰ নিচিনা ক'ত জুপিয়াই এতিয়া সন্মানীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক যেন সেইসকলৰ কাৰণে গ্ৰহণযোগ্যই নহয়। হোৱাটো সমালোচনা, নোহোৱাটো সমালোচনা, ভাল কৰিলেও সমালোচনা, বেয়া কৰি আৰু সমালোচনা চবৰে কৰা অধিকাৰ আছে। বাক স্বাধীনতা এটা সাংবিধানিক অধিকাৰ চবেও জানে, কিন্তু সেই বাক স্বাধীনতা কেতিয়াও পক্ষপাতিত্বমূলক হ'ব নালাগে। আপুনি মই হিমন্ত বিশ্ব শৰ্মাক যিমানেই সমালোচনা নকৰোঁ, এটা কথা স্বীকাৰ কৰিব লাগিব, বৰ্তমান তেওঁ অসম নহয়, নৰ্থ ইষ্ট নহয়, ভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজেপিৰ বাবে এজন উজ্জ্বল নক্ষত্ৰ। পলিটিকেলি তেখেতে কাৰোবাৰ কিবা চাই দিয়ে, সেইটো ইমান ডাঙৰ কথা নহয়, কিন্তু বিজেপিৰ আদৰ্শ আৰু কৰ্ম কিমান দূৰ আগুৱাই লৈ যাব পাৰিছে, সেইটোহে বিজেপি দলে চায়। সেইকাৰণে যিসকলে আজি এই কংগ্ৰেছজীৱী শব্দটো ব্যৱহাৰ কৰিছে, প্ৰকৃততে তেওঁলোক কিমান এতিয়া নিজকে বিজেপি বুলি ভাবি আছে, সেইটো এটা লক্ষণীয় বিষয়। আনক কংগ্ৰেছজীৱী হোৱাৰ আগতে তেওঁলোকে যে নিজেই কংগ্ৰেছজীৱী হৈ গৈ আছে, সেইটো তেওঁলোকে নিজেই গম পায়। কিন্তু অন্যহাতে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপি দলত এটা পৰ্যায়লৈ, এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈ আছে নৰ্থ ইষ্টত। এইটো বিজেপি ৰাষ্ট্ৰীয় দলেও স্বীকাৰ কৰে। আজি মেঘালয় ইলেকশ্যনেই হওক, ত্ৰিপুৰাৰ ইলেকশ্যনেই হওক, ইভেন এতিয়া কৰ্ণাটকৰ ষ্টাৰ প্ৰচাৰক হিচাপেও সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক স্থান দিছে। সেইকাৰণে তেখেতক সমালোচনা কৰা দুটাই কাৰণ হয়, তেখেতক সহজভাৱে ল'ব পৰা নাই, তেখেতে যিখিনি কাৰ্য কৰি গৈছে সেইখিনি এচামৰ কাৰণে ডাইজেষ্ট হোৱা